নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ আৰু ভিডিঅ'টোৰ কথা কোৱাৰ আগতে মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাকত ইমান মৰম আৰু আশীৰ্বাদ কৰিছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে। আশা কৰোঁ এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব। আজি মই আপোনালোকৰ আগত ধনতেৰছৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। ধনতেৰছৰ বিষয়ে যিখিনি মই জানো বা ধনতেৰছ মই কেনেদৰে পালন কৰোঁ সেইখিনি কথাই মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। যিখিনি কথা মই জানো সেইখিনি কথা আপোনালোকৰ আগত ক'লে মোৰ বহুতেই ভাল লাগে। সেইকাৰণে মই প্ৰতিটো ভিডিঅ'ত মই কেনেদৰে পূজা পাৰ্বণবোৰ পালন কৰোঁ আৰু কিনো মই জানো সেইখিনি কথাই মই আপোনালোকৰ লগত আলোচনা কৰোঁ। এতিয়া ধনতেৰছ কেতিয়া হ'ব সেই বিষয়ে মই প্ৰথমে আপোনালোকৰ আগত কৈ লওঁ। ধনতেৰছ আৰম্ভ হ'ব 18 অক্টোবৰ শনিবাৰে 12:18 আৰু 19 অক্টোবৰ ৰবিবাৰে 1:16 শেষ হ'ব। সেইদিনা কৃষ্ণা ত্ৰয়োদশী তিথি। কৃষ্ণা ত্ৰয়োদশী তিথিতেহে ধনতেৰছ পৰ্ব পালন কৰা হয় আৰু এই সময়ছোৱাত 18 তাৰিখৰ দিনা সন্ধিয়া সময়তেই সাধাৰণতে পূজা কৰা হয় আৰু পূজাৰ এটা শুভ মুহূৰ্ত আছে। সেই শুভ মুহূৰ্তও মই আপোনালোকৰ আগত কৈ দিছোঁ। সেই শুভ মুহূৰ্ত হৈছে 7:16 পৰা 8:20 সন্ধিয়া সময়ত যিহেতু পূজা কৰা হয় সেইকাৰণে আমি 18 অক্টোবৰ শনিবাৰৰ দিনাই ধনতেৰছ পৰ্ব বা ধনতেৰছ উৎসৱ পালন কৰিব লাগিব আৰু 19 তাৰিখ যিহেতু পিছদিনা দুপৰীয়া হৈ যাব, সন্ধিয়া সময়ছোৱা আমি নাপাম, সেইকাৰণে আমি 18 তাৰিখে এই উৎসৱ পালন কৰা হয়। ধনতেৰছ উৎসৱ বহুত আনন্দময়ী, বহুত ধনদায়ক উৎসৱ বুলিও পালন কৰা হয়। ধনৰ উৎসৱ বুলিও পালন কৰা হয়, কাৰণ এই উৎসৱটো আমি সকলোৱে লক্ষ্মী মাক সুপ্ৰসন্ন কৰি আমাৰ জীৱনলৈ ধন সম্পত্তিৰ আগমন হ'ব বুলি আমি লক্ষ্মী মাক, কুবেৰ দেৱতাক, ধনন্তৰী ভগৱানক পূজা কৰা হয় আৰু এই উৎসৱ আমাৰ অসমতে নহয়, ভাৰতৰ বাহিৰেও সকলো ঠাইতে আমাৰ হিন্দু সমাজত বহুত আনন্দ উল্লাহেৰে পালন কৰা হয় আৰু সকলোৱে ধনতেৰছৰ দিনটোৰ কাৰণে বাট চাই থাকে। পৌৰাণিক কথা অনুসৰি ধনতেৰছ কেতিয়াৰ পৰা পালন কৰা হয় সেই বিষয়ে মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। যেতিয়া সাগৰ মন্থন হৈছিল, সাগৰ মন্থনৰ সময়ত ধনন্তৰী ভগৱানে হাতত ধনৰ কলহ লৈ সাগৰৰ পৰা প্ৰকট হৈছিল আৰু সেই দিনাখনিৰ পৰাই এই উৎসৱ পালন কৰা হয় আৰু সেইদিনা আছিল কৃষ্ণা পক্ষৰ ত্ৰয়োদশী তিথি আৰু ধনন্তৰী ভগৱানক দেৱতাসকলৰ বেদ বুলিও কোৱা হয়। এতিয়া কথা হৈছে ধনন্তৰী ভগৱান, লক্ষ্মী মা আৰু কুবেৰ দেৱতাকো ধনতেৰছৰ দিনা পূজা কৰা হয়। ধনন্তৰী ভগৱানক বিষ্ণুৰ অৱতাৰ বুলিও কোৱা হয় আৰু ধনন্তৰী ভগৱানে সংসাৰত চিকিৎসা বিজ্ঞানৰ বিস্তাৰ আৰু প্ৰচাৰৰ কাৰণে তেওঁ প্ৰকট হৈছিল আৰু তেওঁক মানে ধনন্তৰী ভগৱানক দেৱতাসকলৰ বেদ বুলিও কোৱা হয়। আৰু আমাৰ হিন্দু সমাজত বা সনাতনী সমাজত এটা কথা আছে যে প্ৰথম সুখ নিৰোগী কায়া আৰু দ্বিতীয় সুখ মায়া, অৰ্থাৎ প্ৰথম সুখ আমাৰ স্বাস্থ্যৰ কথা কৈছে। আমাৰ স্বাস্থ্য ভালে থাকিলেহে আমি এই সংসাৰৰ সুখবোৰ ভুগিব পাৰিম, নহয়নে বাৰু? আমাৰ হাতত যিমানেই ধন টকা পইচা নাথাকক, আমাৰ যদি স্বাস্থ্য ভালে নাথাকে বা আমি যদি বেমাৰত ভুগি থাকোঁ, তেতিয়া জানো আমি এই সংসাৰৰ সুখ বা টকা পইচাৰ সুখ ভুগিব পাৰিম বা ল'ব পাৰিম? নোৱাৰোঁ, নহয় জানো? সেইকাৰণে কৈছে প্ৰথম সুখ নিৰোগী কায়া আৰু দ্বিতীয় সুখ মায়া, অৰ্থাৎ টকা পইচা। আৰু এই ধনতেৰছে আমাক টকা পইচাৰ লগতে সুস্বাস্থ্যও প্ৰদান কৰে আৰু সেইদিনা ধনন্তৰী ভগৱানে টকা পইচা দিয়াৰ লগতে আমাৰ সুস্বাস্থ্যৰো তেওঁৰ আশীৰ্বাদ দিয়ে আৰু সেইকাৰণে আমি ধনন্তৰী ভগৱানক ধনতেৰছৰ দিনা
পূজা কৰিব লাগে আৰু তেখেতে ধন দৌলতৰ লগতে কুবেৰ দেৱতাক পূজা কৰিব লাগে। তেওঁ ধনৰ মালিক, মা লক্ষ্মীও ধনৰ মালিক, নহয় জানো বাৰু? সেইকাৰণে এই তিনিওজন ভগৱান ধনতেৰছৰ দিনা আমি তিনিওজন ভগৱানক পূজিলে ধন ধান লগতে আমি স্বাস্থ্যৰ উন্নতিৰ আশীৰ্বাদ তেওঁলোকৰ পৰা ল'ব পাৰোঁ। কোৱা হয় যে লক্ষ্মী মা তেতিয়াহে সন্তোষ হয় যেতিয়া আমি শ্ৰী বিষ্ণুক পূজা কৰোঁ বা শ্ৰী বিষ্ণুৰ নাম লওঁ। সেইকাৰণে বিষ্ণু ভগৱানকো সেইদিনা পূজা কৰিব লাগে। এতিয়া ধনতেৰছৰ পৰ্ব কেতিয়া উৎপত্তি হৈছিলে মই সেই কথা আপোনালোকৰ লগত ক'লোৱেই। ধনতেৰছৰ দিনা গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ বহুতেই শুভ হৈ থাকে, বহুতেই শুভ ফল দিয়ে। সেইকাৰণে সেইদিনা যদি আমি কিছুমান বস্তু কিনো বহুতে ভাল ফল পোৱা যায় বুলি কোৱা হয় আৰু লগতে হাজাৰ হাজাৰ গুণ বৃদ্ধি হৈ আমাৰ জীৱনলৈ আহে বুলি কোৱা হয়। এতিয়া সেইদিনা ধন সোণ হীৰা এনেধৰণৰ মূল্যৱান বস্তু কিনিলে বহুতেই ভাল বুলি কোৱা হয়। কিন্তু ধন সোণ ইমানেই দাম, আমাৰ দৰে সাধাৰণ মানুহে কিনাটো সম্ভৱ নহয়। হয়তো কিনিবও পাৰে, অকণমান নহয় অকণমান যদি কিনিব পাৰে বহুত ভাল কথা। যদি আপোনালোকে সোণ বা ৰূপ বা হীৰা এইবোৰ বস্তু কিনিব নোৱাৰে, কেইটামান বস্তুৰ কথা ক'ম। এইকেইটা বস্তু আপোনালোকে আমি সাধাৰণ মানুহখিনিয়ে কিনিব পাৰোঁ আৰু এইকেইটা বস্তু কিনি আমাৰ জীৱনটোত আমি ধন ধানৰ আগমন ঘটাব পাৰোঁ। এনেকুৱা নহয় যে সোণ ৰূপ কিনিলেই এইখিনি বস্তুৱে আমাৰ জীৱনত ধনে ধানে আমাক ঐশ্বৰ্য বৃদ্ধি কৰিব। সেইটো বাৰু সঁচা কথাই, কিন্তু এনেকুৱা কিছুমান বস্তু আছে সেই বস্তুখিনি কিনিলেও আমাৰ জীৱনটো ধনে ধানে বৃদ্ধি হয় আৰু সেই বস্তুখিনি কিনিলে লক্ষ্মী মাই বহুত ভাল। কিনা বাচন বৰ্তন কিনাটো বহুতেই শুভ বুলি কোৱা হয়। বাচন বৰ্তন কিনোতে আপোনালোকে এটা কথা মনত ৰাখিব, সেই বাচন বৰ্তন যাতে ষ্টীলৰ নহয়, এলুমিনিয়ামৰ নহয় বা প্লাষ্টিকৰ নহয় বা কাঁচৰ নহয়। সদায় বাচন বৰ্তন পিতল আৰু তামৰ আৰু কাঁহৰ কিনিব লাগে। সৰু বস্তু এটা হ'লেই হ'ব। ঝাৰু আমি সেইদিনা জুৰীয়াকে কিনিব লাগে। জুৰীয়াকে যদি আমি ঝাৰু কিনো বহুতেই ভাল ফল পোৱা যায়। ঝাৰুক লক্ষ্মী মায়ে খুব ভাল পায়, লক্ষ্মী মাৰ প্ৰতীক বুলিও কোৱা হয়। আৰু ঝাৰুৱে কি কৰে কওকচোন, আমাৰ যেনেকৈ ঘৰৰ পৰা বেয়া বস্তুবোৰ আঁতৰাই লৈ যায়, জাবৰ জোঁথৰবোৰ আঁতৰাই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে, সেইদিনা যদি আমি ঝাৰু কিনো আমাৰ জীৱনৰ পৰা দুখ কষ্ট দৰিদ্ৰতা সেইবোৰ আমাৰ জীৱনৰ পৰা আঁতৰাই লৈ যাব আৰু আমাৰ জীৱনটো সুখময় কৰি তুলিব, ধনে ধানে ঐশ্বৰ্য বৃদ্ধি কৰি তুলিব আৰু আমাক নিৰোগী কৰি তুলিব। সেইদিনা ধনতেৰছৰ দিনা ঝাৰু কিনাটো বহুতেই শুভ বুলি কোৱা হয়। আৰু ঝাৰু কিনাৰ লগতে আৰু এটা বস্তু কিনিব, সেয়া হৈছে নিমখ। নিমখ 2 পেকেট আপোনালোকে কিনিব পাৰে। এইবোৰ বস্তু বহুত বেছি দাম নহয়, সৰু সৰু বস্তু কিন্তু বহুতে অমূল্য বস্তু। আৰু 2 পেকেট নিমখ কিনিলেও বহুত ভাল বুলি কোৱা হয়। নিমখে আমাৰ জীৱনৰ নিগেটিভিটিখিনি আঁতৰাই দিয়ে আৰু মাও সুপ্ৰসন্ন হয়। সেইকাৰণে নিমখ 2 পেকেট আপোনালোকে কিনিব পাৰে। আৰু এটা বস্তু আছে, সেইটো বস্তু হৈছে পাণ। তামোল পাণ যে আমি তামোলৰ লগত পাণ খাওঁ, সেই পাণ মাৰ বহুত প্ৰিয়। 5 কিলা বা 6 কিলা অতি কমেও পাণ সেইদিনা আপোনালোকে কিনিব পাৰে। আৰু লগত আৰু এটা বস্তু কিনিব পাৰে, সেয়া হৈছে কৰি। কৰি মাৰ বহুত প্ৰিয়। সেইকাৰণে সেইদিনা আপোনালোকে 13টা কৰি কিনিব পাৰে, কাৰণ 13 সংখ্যটো আমাৰ ধনতেৰছৰ লগত যোগ হৈ আছে। ধন তেৰছা ত্ৰয়োদশী অৰ্থাৎ 13, সেইকাৰণে 13টা কৰি আপোনালোকে কিনিব পাৰে। চবতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে ধনিয়াৰ গুটি। শুকান ধনিয়াৰ গুটি সেইদিনা আপোনালোকে কিনিব লাগেই। ধনিয়া মানে ধনক আকৰ্ষণ কৰে, ধনিয়া মানে ধন। সেইকাৰণে সেইদিনা ধনিয়া কিনিলে বহুতেই ভাল ফল পোৱা যায়। এতিয়া মই আপোনালোকৰ আগত 6-7টা বস্তুৰ কথা ক'লোঁ। ৰূপ সোণ বা হীৰা এইবোৰ নিকিনিলেও, কিনিলেতো বহুত ভাল কথা। যিসকলে কিনিব নোৱাৰে আমাৰ লেখীয়া মানুহে আমি এইকেইটা বস্তু কিনি পেলানি আমি ধন সোণ বা ৰূপৰ সমানে আমি কি ফল লাভ কৰিব পাৰোঁ। এতিয়া এই বস্তুখিনি আপোনালোকে ধনতেৰছ
সময়টোৰ কথা মই আপোনালোকৰ আগত ক'লোঁ 18 তাৰিখে আৰু বস্তুখিনি কিনি আনি ভালদৰে চাফ চাফাই কৰি লৈ অকণমান গংগাজল সন্ধিয়া ছটিয়াই লৈ সেইখিনি বস্তু যেতিয়া আপোনালোকে সন্ধিয়া সময়ত পূজা কৰিব লক্ষ্মী মাৰ ওচৰত সেইখিনি বস্তু থৈ দিব আৰু লক্ষ্মী মাৰ ওচৰত এগছি বন্তি জ্বলাব সেয়া ঘিউৰ বন্তি হ'ব লাগিব আৰু ঘিউৰ বন্তি গছি সদায় মাৰ ওচৰত যেতিয়া জ্বলাব ৰঙা শলিতাৰে জ্বলালে মায়ে বহুত ভাল পায় মই আগৰ ভিডিঅ'টো এয়া কথা কৈছোঁ আৰু অকণমান সেন্দুৰ এই বস্তুখিনিত ফুট এটা লগাই দিব আৰু মাৰ চৰণত আপোনালোকে সেইখিনি বস্তু অৰ্পণ কৰিব আৰু এতিয়া মই আপোনালোকৰ আগত ক'লোঁ কি কি কিনিব লাগে আৰু কেইটামান বস্তু আপোনালোকে কেতিয়াও নিকিনিব সেইকেইটা বস্তু যদি আপোনালোকে কিনে আপোনালোকৰ জীৱনটো মানে ধ্বংসৰ পিনেহে অগ্ৰসৰ হ'ব সেইকেইটা বস্তু কি জানেনে লোহা ধনতেৰছৰ দিনা কেতিয়াও কিনিব নালাগে লোহাৰ বস্তু কেতিয়াও কিনিব নালাগে আৰু সেইদিনা শনিবাৰ পৰিছে শনিবাৰ দিনা আমি এনেও লোহা নিকিনো শনিবাৰে লোহা কিনিবই নাপায় আৰু মিঠাতেলো কিনিব নাপায় সেইকাৰণে ধনতেৰছৰ দিনা লোহাৰ বস্তু মিঠাতেল আৰু মিঠাতেল আমাক চাকি জ্বলাবলৈ লাগিবই নহয় জানো বাৰু সেইকাৰণে আপোনালোকে শুকুৰবাৰ দিনাই মানে আগদিনাই কিনি ল'ব আৰু এইবাৰ শনিবাৰো পৰিছে আৰু ধনতেৰছৰ দিনা এনেও লোহা মিঠাতেল কিনিব নালাগে সেইকাৰণে এই কথাটো আপোনালোকে ভালদৰে মনত ৰাখি থ'ব লোহাৰৰ বস্তু যেনেকৈ দা কুঠাৰ এইবোৰ কেৰাহী গজাল এইবোৰ বস্তু যিমানে জৰুৰী নহওক একেবাৰে নিকিনাটোৱে ভাল বুলি মই কৈছোঁ এইবোৰ বস্তু যদি আপোনালোকে কিনে গ্ৰহৰ দুখ আপোনালোকৰ জীৱনত পৰে গ্ৰহৰ দুখে মানুহৰ জীৱনটো লটিঘটি কৰি দিয়ে বহুত দুখদায়ক কৰি দিয়ে প্লাষ্টিকৰ বস্তু সেইদিনা কিনিব নালাগে আৰু কাঁচ অৰ্থাৎ চিচাৰ বস্তু সেইদিনা কিনিব নালাগে কেতিয়াবা বজাৰত বাচন বৰ্তন বুলি ক'লে চিচাৰ বাচন বৰ্তন দেখিবলৈ ধুনীয়া লাগে কিনি লৈ আহে কিন্তু বাচন বৰ্তন হ'লেও চিচাৰ নহয় মই কৈছোঁৱে কাঁহ পিতলৰহে কিনিব বা তামৰহে কিনিব লাগে এইকেইটা কথা আপোনালোকে মনত ৰাখি আৰু ধনতেৰছৰ পৰ্বটো যদি পালন কৰে আপোনালোকে চাব আপোনালোকৰ জীৱনতো ধন টকা পইচাৰ কেতিয়াও অভাৱ নহয় আৰু আপোনালোকৰ স্বাস্থ্যও ভালে থাকিব আৰু আপোনালোকে সেইদিনা যিখিনি বস্তু কিনি আনে গোটেইখিনি বস্তু কিনিবলৈ নোৱাৰিলেও 3-4টামান বস্তু আপোনালোকে কিনিব ঝাৰু হৈ গ'ল নিমখ হৈ গ'ল ধনিয়াৰ গুটি হৈ গ'ল পাণ হৈ গ'ল এইখিনি বস্তু সকলোৱে কিনিব পাৰে ইমানখিনি পইচা সকলোৰে ওচৰত থাকে বা সেইদিনা অকণমান পইচা যোগাৰ কৰি ল'ব সেইখিনি বস্তু কিনিবৰ কাৰণে আৰু সেইখিনি বস্তু মাৰ ওচৰত দি আপোনালোকে ধুনীয়াকৈ মাৰ পৰা আশীৰ্বাদ ল'ব মাৰ পৰা কৃপা যাতে মায়ে কৰে প্ৰাৰ্থনা কৰিব আপোনালোকে মাৰ ওচৰত লক্ষ্মী মাৰ ওচৰত গণেশ ভগৱানৰ ওচৰত ধনন্তৰী ভগৱানৰ ওচৰত কুবেৰ দেৱতাৰ ওচৰত আপোনালোকে ভালদৰে সেৱা কৰি মাক ক'ব যে আমাৰ দুখ দৰিদ্ৰতা আঁতৰাই আমাৰ ঘৰত ধন সম্পত্তিৰে ভৰি পৰিব লাগে এনেদৰে কৈ মাৰ ওচৰত প্ৰাৰ্থনা কৰিব যি পাৰে আপোনালোকে ভোগ লগাব আৰু এটা কথা সেইদিনা আখৈ আৰু বাতাচা বজাৰত কিনিবলৈ পাবই এইবোৰ বস্তু এয়াও মাৰ বহুত প্ৰিয় মিঠা ভোগ লগাব পাৰিলে অকণমান মিঠাই আনি দিব ফুলটো দিয়ে লক্ষ্মী মাৰ পূজা কেনেদৰে কৰিব লাগে মই আগৰ ভিডিঅ'ত দিছোঁ আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই যদি চাই ল'ব পাৰিব লক্ষ্মী মাক কেনেদৰে পূজা কৰিলে মা সুপ্ৰসন্ন হয় মাক আপোনালোকে পদুম ফুল আনি দিব পাৰে ৰঙা পদুম ফুল মা সুপ্ৰসন্ন হ'ব এনেদৰে মায়ে ভাল পোৱা বস্তুবোৰ আপোনালোকে যদি মাৰ ওচৰত দি ধনতেৰছৰ দিনা পূজা কৰে মা সুপ্ৰসন্ন হৈ আমাক বহুত আশীৰ্বাদ কৰিব আৰু সেই বস্তুখিনি আপোনালোকে গোটেই ৰাতি মাৰ ওচৰতে থৈ দিব আৰু পিছদিনা আপোনালোকে সেই নিমখৰ পেকেটটো ব্যৱহাৰ কৰিব পাৰে আৰু সেই নিমখৰ যেতিয়া আপোনালোকে ঘৰ মুচিব তাৰ পৰা অকণমান নিমখ পানীত মিলাই গোটেই ঘৰটো মুচিলে ঘৰৰ যিখিনি নিগেটিভিটি ঘৰত থকা বেমাৰ আজাৰ ঘৰৰ দুখ দৰিদ্ৰতাখিনি দূৰ হয় আপোনালোকে সেই নিমখেৰে ঘৰ মুচোতে পানীত দি ল'ব আৰু খোৱাটো ব্যৱহাৰ কৰিব আৰু চাব আপোনালোকৰ জীৱনৰ পৰা আমাৰ জীৱনৰ পৰা বেমাৰ আজাৰ দুখ দুৰ্গতি কষ্ট সকলো দূৰ হৈ যাব আৰু একেবাৰে সঁচা কথা আৰু এই কামখিনি কৰোঁতে আপোনালোকে বহুত ভাৱে ভক্তিৰে বিশ্বাসেৰে কৰিব লাগে
ধনতেৰছৰ দিনা তেৰগছি বন্তি জ্বলোৱাৰ মহত্ব বহুতেই বেছি। সেইদিনা তেৰগছি বন্তি ঘিউৰে যদি আপোনালোকে জ্বলায় বহুতেই ভাল ফল পোৱা যায় বুলি কোৱা হয়। তেৰগছি বন্তি ঘিউৰে জ্বলাব আৰু ৰঙা শলিতাৰে জ্বলাব। যদি তেৰগছি বন্তি ঘিউৰে জ্বলাব নোৱাৰে, এগছি বন্তি ঘিউৰে জ্বলাব। সেই গছ অকণমান ডাঙৰকৈ ৰঙা শলিতা দি জ্বলাই মাৰ ওচৰত দিব, লক্ষ্মী মাৰ ওচৰত দিব। আৰু বাকী 12 গছি বন্তি আপোনালোকে পাকঘৰত এগছি দিব, ধন টকা পইচা থকা লকাৰৰ ওচৰত এগছি দিব, তুলসী পুলিৰ ওচৰত দিব, আপোনালোকৰ মেইন দৰজা মুখ্য দৰ্জাখনৰ ওচৰত দুগছি বন্তি দিব, চাৰিওপিনে পোহৰাই তুলিব এই 12 গছি বন্তিৰে। আৰু চাব আপোনালোকে বহুতেই ভাল ফল পাব আৰু মাও ভাল পাব। দিনা একদম শান্তিৰ পৰিৱেশ কৰি সকলোৱে সন্ধিয়া সময়ত বহি মাৰ ওচৰত আপোনালোকে যি পাৰে প্ৰাৰ্থনা কৰি মাৰ পৰা আশীৰ্বাদ বিচাৰিব, মা সুপ্ৰসন্ন হ'ব। এইখিনিয়েই মই আপোনালোকৰ আগত ক'লোঁ, যিখিনি কথা মই জানো। আৰু মই আশা কৰোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ যাতে মায়ে আপোনালোকক ভালেৰে ৰাখে, আপোনালোকৰ জীৱনৰ দুখ কষ্টবোৰ আঁতৰাই সুখ সম্পত্তিৰে ভৰাই তোলে। কওঁতে কিবা ভুল হৈছে আপোনালোকে শুধৰাই ল'ব। হয়তো কিবা কথা থাকিও যাব পাৰে মই পাহৰণিত, আৰু সেইখিনিও আৰু ইয়াতকৈ যদি ভাল কিবা কিবি আছে আপোনালোকে কৰিব। সেয়াই মই আপোনালোকৰ আগত ক'লোঁ। আৰু মই নজনা কিবা কথা আছে যদিও আপোনালোকে কমেণ্টছ কৰি মোক জনাব, মোৰো ভাল লাগিব, ময়ো আপোনালোকৰ পৰা কথা শিকিব পাৰিম, নহয় জানো বাৰু? সেইকাৰণে মই কৈছোঁ কমেণ্টছ কৰিব, কমেণ্টছত আপোনালোকে জনাখিনিও লিখিব, মোৰ ভাল লাগিব তেতিয়া। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আৰু ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে হৃদয়েৰে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধনতেৰছৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।